নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। মই আজি আপোনালোকক দেখুৱাম কেনেদৰে আপোনালোকে আপোনাৰ কম্পিউটাৰ বা লেপটপৰ স্পীড কেনেদৰে বঢ়াব পাৰিব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি ষ্টাৰ্ট বটনত গুচি যাওক। ইয়াত আপুনি এনেদৰে লিখক RUN ৰান। এনেদৰে ওপৰত ৰান বুলি আহি যাব। ইয়াত ক্লিক কৰক। এনেদৰে আপোনাৰ ৰান পেজটো অপেন হৈ যাব। নতুবা আপুনি ডাইৰেক্ট উইন্ডোজ প্লাছ R বটন একেলগে ক্লিক কৰিলেও ৰান পেজটো অপেন হৈ যাব। তাৰপিছত ইয়াত আপুনি এনেদৰে লিখক %temp%। বন্ধুসকল, ইয়াত দেখা পালে মোৰ তলৰ ফালে আহি গৈছে। আপোনালোকে যদি প্ৰথমবাৰৰ কাৰণে কৰি আছে তেনেহ'লে আপোনাৰ নাহিব পাৰে। তো আপুনি %temp% লিখি অকেত ক্লিক কৰি দিয়ক। তাৰপিছত এনেদৰে কিছুমান ফাইল আহি পাব। এই সকলোবোৰ চিলেক্ট কৰি আপুনি ডিলিট কৰি দিয়ক। বন্ধুসকল, এই সকলোবোৰ ফাইল টেম্পৰাৰী হয়। এই সকলোবোৰ ফাইল আপুনি ডিলিট কৰি দিয়ক আৰু যিবোৰ থাকি যায় সেইবোৰক স্কিপ কৰি দিয়ক। ঠিক একেদৰে আকৌ এবাৰ উইন্ডোজ প্লাছ R ক্লিক কৰি ৰান পেজটো অপেন কৰি লওক। এইবাৰ আপুনি লিখক temp। তাৰপিছত আপুনি অকেত ক্লিক কৰি দিয়ক। আকৌ এনেদৰে কিছুমান টেম্পৰাৰী ফাইল আহি যাব। এই সকলোবোৰ চিলেক্ট কৰি আপুনি ডিলিট কৰি দিয়ক। আকৌ ঠিক একেদৰে উইন্ডোজ প্লাছ R বটন ক্লিক কৰি ৰান পেজটো অপেন কৰি লওক। এইবাৰ আপুনি লিখক RECENT ৰিচেণ্ট। তাৰপিছত অকেত ক্লিক কৰি দিয়ক। আকৌ কিছুমান টেম্পৰাৰী ফাইল আহি যাব। এই সকলোবোৰ চিলেক্ট কৰি আপুনি ডিলিট কৰি দিয়ক। আকৌ আপুনি উইন্ডোজ প্লাছ R ক্লিক কৰি ৰান পেজটো অপেন কৰি লওক। এইবাৰ আপুনি লিখক প্ৰিফেচ TREFETCH। আপুনি প্ৰিফেচ লিখি আপুনি অকেত ক্লিক কৰি দিয়ক। তাৰপিছত কণ্টিনিউ কৰি দিয়ক। আকৌ ইয়াতো আপুনি বহুতো টেম্পৰাৰী ফাইল দেখা পাব। এই সকলোবোৰ চিলেক্ট কৰি আপুনি ডিলিট কৰি দিয়ক। তাৰপিছত আপুনি ৰিচাইকল বিনত গৈ ৰাইট ক্লিক কৰক আৰু এমটি ৰিচাইকল বিন কৰি দিয়ক। আপোনাৰ কম্পিউটাৰ বা লেপটপত যিমান টেম্পৰাৰী ফাইল আছিল এই সকলোবোৰ ফাইল ডিলিট হৈ গ'ল। এতিয়া আপোনাৰ কম্পিউটাৰ বা লেপটপৰ স্পীড কিছু হ'লেও বাঢ়িব। আকৌ আপুনি উইন্ডোজ প্লাছ R বটনটো ক্লিক কৰি ৰান পেজটো অপেন কৰি লওক। এইবাৰ আপুনি লিখক TREE। তাৰপিছত আপুনি অকেত ক্লিক কৰি দিয়ক। আপোনাৰ কম্পিউটাৰ বা লেপটপটো ৰিফ্ৰেছ হৈ গ'ল। তো এনেদৰে আপুনি আপোনাৰ কম্পিউটাৰ বা লেপটপৰ স্পীড বঢ়াব পাৰিব। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি প্ৰথম হৈ থাকে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।